নমস্কাৰ আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান পথাৰ চাব আহিলোঁ, খেতি যেহেতু ৰোৱা হ'ল। কিন্তু আজি মোৰ ভিডিঅ' এইটো টপিক নহয়। আজি আপোনালোকৰ লগত ডিছকাশ্যন কৰিবলগীয়া টপিক হৈছে অৰ্চিতা ফুকন। আপোনালোকে সকলোৱে গম পাইছে অসমৰ ছোৱালী এজনী নীলা ছবি জগতত এণ্ট্ৰি মাৰা বুলি বা নীলা ছবি বনোৱা বুলি ভাইৰেল হৈ আছে বৰ্তমান সময়ত। কিন্তু আপোনালোকে মন কৰিছেনে বা আপোনালোকে গম পাইছে যে অৰ্চিতা যিজনী ছোৱালী ভাইৰেল হৈ আছে, আচলতে তাই এই নীলা ছবি জগতত প্ৰৱেশ কৰা নাই। তাইৰ যিটো ভিডিঅ' এআইৰ দ্বাৰা জেনেৰেট কৰা হৈছিলে, আমি ইতিমধ্যে নিউজত পাইছোঁ সেইটো যে তাইৰ ভিডিঅ' যিটো এআইৰ দ্বাৰা তেওঁৰ পূৰ্বৰ প্ৰেমিক যিজন আছিলে তেখেতে বনাই, কিবা আখেজ আছিলে, কিবা কাৰণত বনালে আৰু সেইটো আমি পাতিবলৈ নাযাওঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা এতিয়া হৈছে এআইৰ দ্বাৰা যিকোনো বস্তু সহজ হৈ গৈছে, যিকোনো বস্তু ইজিলি বনাব পাৰি, কৰিব পাৰি। কিন্তু ইয়াৰ নেগেটিভ ছাইডে বৰ্তমান সময়ত বহুত বেয়াকৈ প্ৰভাৱ পেলাই আছে আমাৰ যিটো সমাজত। আপোনালোকে গম নোপোৱাকৈ, আপোনালোকে যদি গাৰ্জেন হয় এগৰাকী, আপোনালোকৰ ল'ৰা ছোৱালী যদি পঢ়া শুনা কৰি আছে, আপোনাৰ ভাইটি ভণ্টি যদি পঢ়া শুনা কৰি আছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হয়তো আপোনালোকে ভবা নাই, আপোনালোক নজনাকৈ কি ঘটনা ঘটি আছে। মই আজি এইটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম যে কি হৈ আছে বৰ্তমান পৰিস্থিতিটো, এআইৰ দ্বাৰা কি হৈ আছে। আজিকালি স্কুলত আমি পঢ়িছিলোঁ, স্কুলত সেই সময়তো আমাৰ স্কুলৰ টিচাৰসকলে বিভিন্ন ধৰণৰ হোমৱৰ্ক দিছিলে কৰিবলৈ, বিভিন্ন ধৰণৰ কুৱেশ্যন দিছিলে কৰিবলৈ। কিছুমান কুৱেশ্যন, সেই কুৱেশ্যন যিবিলাক দিয়া হৈছিলে আমাক কৰিবলৈ, স্কুলত যিবিলাক দিয়ে কৰিবলৈ, সেইবিলাক কুৱেশ্যনে প্ৰশ্নসমূহৰ আমাৰ কিছুমান কামৰ কাৰণে দিয়া হয়। ধৰি লওক আমাক কিছুমান এনেধৰণৰ কুৱেশ্যন দিয়ে যিবিলাক কুৱেশ্যন আমি চিন্তা কৰি ভাবি চিন্তি লিখিবলগীয়া হয় কুৱেশ্যনসমূহ। এআইয়ে আটাইতকৈ বেছিকৈ প্ৰভাৱ পেলাই আছে সেইসকল স্কুলীয়া ল'ৰা ছোৱালীৰ ওপৰত, যিসকলক স্কুলত বিভিন্ন ধৰণৰ হোমৱৰ্ক দিয়া হয়, কিন্তু তেওঁলোকে আহি সেই হোমৱৰ্কবোৰ এআইৰ দ্বাৰা ছল্ভ কৰে। এআই যিহেতু মাৰি দিয়ে কুৱেশ্যনটো আৰু এনচাৰ অট'মেটিকেলি ওলাই আহে, সেইটো লিখি টিচাৰক দেখুৱাই দিয়ে। অভিয়াছলি শুদ্ধ হ'ব, কিন্তু টিচাৰে সেইবোৰ যিবোৰ প্ৰশ্ন আছিলে, সেইবোৰ প্ৰশ্ন দিয়া হৈছিলে সেই যাতে ষ্টুডেণ্টজন নিজৰ ব্ৰেইন খটুৱাই, নিজৰ মগজুৰে সেইটো যাতে লিখে, যাতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যিটো মানসিক আৰু বৌদ্ধিক বিকাশ, যিটো লজিকেল থিংকিং বুলি কোৱা হয়, ক্ৰিটিকেল থিংকিং বুলি কোৱা হয়, সেইসমূহ যাতে ধুনীয়াকৈ বিকাশ হয়, যাতে ভৱিষ্যত জীৱনত আমাৰ লজিকেল আৰু ক্ৰিটিকেল থিংকিং বহুত প্ৰয়োজন। কিন্তু যদি সেই কুৱেশ্যনসমূহ এআইৰ দ্বাৰা যদি ছল্ভ কৰি দিয়ে, এআইত যদি টাইপ কৰি সেই এনচাৰসমূহ নোটছ কৰি যদি টিচাৰক দেখাই দিয়ে, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বৌদ্ধিক বিকাশটো কি হ'ব, মানসিক বিকাশটো কেনেকৈ হ'ব? কাৰণ তেওঁ নিজৰ মগজু কেতিয়াও খটুৱাই নাই। আচলতে তেওঁ এআইত টাইপ কৰি দিলে কুৱেশ্যনটো, এনচাৰ যি আহিলে লিখি টিচাৰক দেখুৱাই দিলে, টিচাৰে সেইটো গম নাপায়। আৰু আজিৰ দিনত গাৰ্জেনসমূহ এনেকুৱা হৈ গৈছে যে মোবাইল লাগে, পঢ়া শুনা কিবা নেটত চাব, কিবা চাব বুলি সন্মুখতে বহুৱাই দিছে মোবাইলটো সন্মুখতে, গাৰ্জেনৰ সন্মুখতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এআই অ'পেন কৰি ধুনীয়াকৈ টাইপ কৰি এনচাৰ লিখি জমা দি দিছে। গাৰ্জেনে কি ভাবিব? গাৰ্জেনে ভাবিব কিবা চাইছে হ'ল আৰু, পঢ়া শুনাত যিহেতু ইণ্টাৰনেট লাগেই। কিন্তু এআইৰ যিটো ব্যৱহাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো বেয়া হৈছে। সেই ল'ৰা ছোৱালীৰ যিটো ক্ৰিটিকেল থিংকিং, লজিকেল থিংকিং, সেইবোৰ কেতিয়াও বিকাশ নহ'ব, যাৰ ফলত ভৱিষ্যত জীৱনত কষ্ট পাব। বিভিন্ন ধৰণৰ তেনেকুৱা যিটো পৰিৱেশ হয় য'ত মোবাইল ইউজ কৰিব নোৱাৰিব, তাত তেওঁলোক বিফল হৈ যাব। গতিকে গাৰ্জেনসমূহে এইটো মন দিয়া অত্যন্ত দৰকাৰ যে কি ইউজ কৰি আছে ল'ৰা ছোৱালীয়ে মোবাইলত, হয় নাই? আজি অৰ্চিতা ফুকনে ভাইৰেল হৈছে, তাইৰ ভিডিঅ' বেলেগ কোনোবাই বনাই আপলোড কৰি দিছে, সেইটো বহুত সামান্য কথা। সেইটো আজি চবেই গম পাইছে যে এইটো এআইৰ দ্বাৰা জেনেৰেট ভিডিঅ' হয়। কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ যিটো হ'ব অৱস্থা, সেইটো ব্ৰেইনত হ'ব, সেইটো আটাইতকৈ ভয়ানক হ'ব। জীৱনত সফল হ'বলৈ যিবিলাক বৌদ্ধিক জ্ঞানৰ প্ৰয়োজন হয়, সেইসমূহ বিকাশ হোৱাত ক'ৰবাত নহয় ক'ৰবাত বাধা দি আছে এই এআই। বিভিন্ন ধৰণৰ এআই উপলব্ধ আছে ফ্ৰী আজিৰ দিনত মোবাইলত, বৰ সহজতে ইউজ কৰিব পাৰি। গতিকে আপোনালোক সজাগ হওক, আপোনাৰ ল'ৰা ছোৱালী কি কৰি আছে, কিহত কি ইউজ কৰি আছে, মোবাইলটো কেনেকৈ ইউজ কৰি আছে, সেই প্ৰতি লক্ষ্য দিয়ক, নহ'লে বিপদ হ'ব। গতিকে এয়াই মোৰ ক'বলগীয়া।
ভাল যদি লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।